নমস্কাৰ, মই ধীৰাজ কাশ্যপ পুনৰবাৰ আৰু এটি ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ। আৰু বৰ্তমান মই আছোঁ এতিয়া মৰাণ অইলত, আৰু এটা বিশেষ কাৰণত ভিডিঅ'টো বনালোঁ। আপোনালোকে থাম্বনেইলখন চাই চাগে সকলোৱে গম পাইছে বৰ্তমান জুবিন দা কেনে আছে। বৰ্তমান জুবিন দা কেনে আছে বুলি ক'বলৈ গ'লে পোনপ্ৰথমে মই কেইটামান কথা কৈ ল'ব লাগিব। যিহেতু মই যোৱাকালি এটা ভিডিঅ' এডিট কৰি থাকোঁতে মই কালি মানে কেৱল 3 দিনমান মই ভিডিঅ' দিয়া নাই, আৰু সেই 3 দিনৰ ভিডিঅ' মই চালোঁ। আজি এটা ভিডিঅ' মই দিওঁ, ধুনীয়াকৈ ভিডিঅ' এটা কৰিলোঁ, এডিট মাৰি আছোঁ, আৰু হঠাতে এটা নটিফিকেশ্যন আহিলে মোৰ মানে মোবাইলত। তাৰপিছত চালোঁ এটা নিউজ, আৰু মানে প্ৰথম আখৰকেইটা মই এনেকৈ পঢ়িয়ে মানে মোৰ মনটো ইমানেই বেয়া লাগিলে, এডিট কৰা সামৰি দিলোঁ। তাৰপিছত নিউজটো চালোঁ, নিউজটো চাই মেলি শেষত মানে কি গম পালোঁ, বৰ্তমান সুস্থ জুবিন দা। এতিয়া কথাটো হ'ল কি, পোনপ্ৰথমে মই যিসকল সংবাদ মাধ্যম হওক আৰু যিসকলে জুবিন দাৰ কিছুমান ফটো দি জুবিন দাক মানে ফটোখন দি ফেচবুকত জুবিন দাৰ বিষয়ে লিখিছে, জুবিন দা সোনকালে সুস্থ হওক, জুবিন দা আৰু ভাল হওক, ঠিক আছে, সেইবিলাক চব ঠিকেই আছে। কিন্তু জুবিন দাৰ কিছুমান ফটো আমাৰ চাবলৈ মন নাযায়, বিশেষকৈ মোৰ আৰু বহুতৰ হ'ব তেনেকুৱা। সেই আগৰ মেডিকেলত থকা কিছুমান ফটো এতিয়া কালি বা যোৱাকালি পৰহিৰ ঘটনাটোৰ লগত কোনো সম্বন্ধ নাই, প্ৰথম কথা। আৰু সেই আগৰ মানে সেই আগত যেতিয়া জুবিন দা গা ভাল নাইকিয়া হৈছিলে, তেতিয়া সেই মেডিকেলত থকা ফটো কিছুমান এতিয়া কিছুমান সংবাদ মাধ্যম হওক আৰু কিছুমান মানুহে হওক সেই ফটোখন দি পেলাই কি কৰিছে, জুবিন দা সোনকালে সুস্থ হওক, জুবিন গাৰ্গ বৰ্তমান সুস্থ। এই কামবিলাক আপোনালোকে প্লিজ নকৰিব। আমি জুবিন দাৰ তেনেকুৱা ফটোবোৰ আমি চাব নোৱাৰোঁ। প্ৰথম কথা, সুস্থ এজন জুবিন দাক আমাক লাগে, আৰু জুবিন দা সদায় সুস্থ হৈয়ে থাকিব, আৰু বৰ্তমানো সুস্থ হৈ আছে। আৰু যিহেতু নিউজবিলাক চাই আছোঁ, আৰু গৰিমা বৌ মই বাইটত চাইছোঁ, বৰ্তমান জুবিন দা সুস্থ, আৰু কোনো কাৰণত একো বেলেগ পৰিস্থিতিলৈ যোৱা নাই জুবিন দা, আৰু জুবিন দা কেতিয়াও যাব নোৱাৰে তেনেকুৱা পৰিস্থিতি। আৰু আমি প্ৰথম কথা মই আকৌ এবাৰ কৈছোঁ যে কি তেনেকুৱা ফটোবিলাক আমি চাব নোৱাৰোঁ। প্লিজ আপোনালোকে সংবাদ মাধ্যমকো মই কৈছোঁ, আৰু যিসকল লোক আছে তেওঁলোকে ছ'চিয়েল মিডিয়াত এতিয়া বৰ্তমানৰ ফটো জুবিন দাৰ সুস্থ হৈ থকা ফটো এখন আমি চোৱাটো বেলেগ কথা, আপোনালোকে লিখক। কিন্তু আগৰ সেই ফটো কিছুমান মেডিকেলত থকা ফটো আপোনালোকে দি পেলাই আমাৰ মনত কষ্ট কেতিয়াও নিদিব, আৰু মানসিকভাৱে মানুহক অশান্তি নকৰিব। আৰু এইখিনিতে মই আৰু এটা কথা নক'লে মোৰো ভুল হ'ব। যিহেতু আপোনালোকে বাতৰি দিছে, আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, সংবাদ মাধ্যমক কৈছে আপোনালোকে বাতৰি পৰিৱেশন কৰক, কিন্তু এনেকুৱা কিছুমান ফটো দি আমাৰ দাদাক আপোনালোকে অপমান নকৰিব, আৰু মনত অশান্তি নিদিব আমাক বিশেষকৈ। তাৰমানে আমি আচলতে তেনেকুৱাবিলাক ফটো জুবিন দাৰ আমি চাব নোৱাৰোঁ। আমাক সদায় জুবিন দাক এজন সজীৱ হৈ থকা আৰু সুস্থ শৰীৰে থকা এজন জুবিন দাৰ ফটোহে আমি চাব বিচাৰোঁ। সেই আগৰ ফটো কিছুমান দি এতিয়া মিছাতে আমাক মনত অশান্তি নিদিব, আৰু দাদাক কেতিয়াও অপমান নকৰিব, কৈ থ'লোঁ। আৰু যিহেতু মই এটা বাইটত পাইছিলোঁ, গৰিমা বৌয়ে কৈছিল যে এতিয়া মানুহবিলাকে মানে কি হৈছে, জুবিন দা পৰাৰ পিছতে গা ভাল নাইকিয়া হ'ল, কি কাৰণে পৰিলে, সেই আগৰ নিচিনাকৈ হ'ল নেকি? কিন্তু কোনো কাৰণত তেনেকুৱা একো হোৱা নাই। মানে জুবিন দা কি হ'ল, আচলতে সেই বাথৰুমলৈ গৈছিলে, বাথৰুমত গৈ পেলাই পিছল খাই পৰিলে বুলি কৈছে। আৰু সেই দিনটো কথাটো হৈছে আগদিনাখনৰ কথা, কিন্তু গা বেয়া লগা কথাটো হৈছে পাছদিনাখন। আৰু গৰিমা বৌয়ে কোৱা মতে, মই নিউজত পোৱা মতে, সেই বাথৰুমত পোৱা আৰু পাছদিনাখন গা বেয়া হোৱাৰ লগত কোনো সম্বন্ধ নাই। সেইটো এটা বেলেগ, আৰু আগত বাথৰুমত পোৱাটো এটা বেলেগ। সেইটো মানে কি হ'ল, বাথৰুমত গৈছিলে, স্লিপ খাই পৰিলে, বছ। কিন্তু আপোনালোকে এতিয়া এনেকুৱা কি ফটো কিছুমান শ্বেয়াৰ কৰি আছে, এই সাংঘাতিক ফটো কিছুমান, যিবিলাক ফটো আমাৰ দেখিলে মনত আমি কষ্ট পাওঁ, আমি অশান্তি পাওঁ, আৰু আপোনালোকে দাদাক অপমান কৰা নিচিনা হৈছে। প্ৰথম কথা, আপোনালোকে বাতৰি পৰিৱেশন কৰিছে, কৰক, কোনোবাই কাৰোবাক খবৰ দিছে দিয়ক, কিন্তু সেইবিলাক কাম আৰু নেক্সট টাইম যাতে নকৰে। আপোনালোকে দুখ পাওঁ, মনত কষ্ট পাওঁ, সেয়াই। আৰু জুবিন দা সদায় আমাৰ মাজত থাকিব, ভালকৈ থাকিব, আৰু সুস্থ শৰীৰে থাকিব। ভগৱান আছে, আৰু ভগৱান সদায় থাকিব। গতিকে জুবিন দা আমাৰ কাৰণে ভগৱান, আৰু জয়টো জুবিন দা, আৰু জুবিন দা সোনকালে সুস্থ হওক, আৰু অলৰেডি সুস্থ হৈ আছে। অকণমান সৰু সুৰা কিছুমান ট্ৰিটমেণ্ট চলি আছে, সেইবিলাক আৰু জুবিন দাৰ কাৰণে ভাল সেইবিলাক। আৰু জুবিন দাই যিহেতু ৰেষ্ট ল'ব লাগে, লাহে লাহে মানে কামো কৰি যাওক জুবিন দাই লাহে লাহে, আৰু ৰেষ্ট লৈ যাওক। আৰু জুবিন দাই বহুত কৰিলে এতিয়ালৈকে আমাৰ কাৰণে, আৰু কৰিব। তেওঁ বহুত কষ্ট কৰে, যিহেতু সেইকাৰণে জুবিন দাই অকণমান জিৰণিৰ প্ৰয়োজন আছে। মাজে মাজে কামো কৰক, মাজে মাজে ৰেষ্টটো লওক, তাকে ক'লোঁ। আৰু ভিডিঅ'টো যাতে আপোনালোকে
মই এইখিনি কথা কোৱাৰ কাৰণে ভিডিঅ'টো আপোনালোকে যাতে বেয়া নাপায় তাকে ক'লোঁ। আৰু সংবাদ মাধ্যমক মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে বাতৰি পৰিৱেশন কৰক, নকৰিবলৈ কোৱা নাই, কিন্তু সেই আগৰ কিছুমান ফটো দি পেলাই আমাক মনত মিছাকৈ কষ্ট নিদিব। ধন্যবাদ। আৰু এটা কথা মই জনাই থওঁ মোৰ ফালৰ পৰা, যিহেতু ভিডিঅ' বহুত লেট হৈছে মোৰ দিয়াটো, কাৰণটো হৈছে কি, ঘৰত খেতি পথাৰ চলি আছে আৰু খুব সোনকালে খেতিও শেষ হৈছেগৈ, আৰু এতিয়া লাহে লাহে কণ্টিনিউ ভিডিঅ'বিলাকো দিব পাৰিম আৰু লাহেকৈ ওলাব পাৰিছোঁ ঘৰৰ পৰা। কথাটো সেইটো, মানে কি হ'ল, খেতি চেতি কৰি থাকিলে ভাগৰো লাগে, আকৌ ভিডিঅ' বনাবলৈও মানে কিবা মন নাযায়গৈ আৰু। দিনটো ৰাতিপুৱাৰ পৰা গধূলিলৈকে পথাৰত থকা হয়, কিবা কৰা হয়, তো সেইবিলাক নকৰিলেও নহ'ব, যিহেতু খেতিটো আপোনালোকে গম পায় আৰু খেতি চেতি কৰোঁ বুলি। তো গতিকে খেতিটো শেষ হৈ আছে, তাৰপিছৰ পৰা আৰু কণ্টিনিউ ভিডিঅ' দিবলৈ চেষ্টা কৰিম আৰু, মানে চেষ্টা মানে দিমেই আৰু ভিডিঅ' কণ্টিনিউ। মানে কি, খেতি পথাৰ হৈ থাকিলে ভাগৰ লাগে ন, দিনটো কাম চাম কৰি মেলি আকৌ মোবাইল লৈ ক'ৰবাত ওলাই যোৱাটো মানে এটা অসম্ভৱ আৰু, তেনেকুৱা কথা। তো আজিলৈ ইমানেই, বাই বাই।